हेलो फ्रेंड्स, আজি মই আপোনালোকৰ ওচৰত গ্ৰেড 4 ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। সো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক। আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হ'ল কোনখন দেশে প্ৰথমে চন্দ্ৰত পানী আৱিষ্কাৰ কৰিছিল? ইয়াৰ আনসাৰ হ'ব ভাৰত। ভাৰতে প্ৰথমে চন্দ্ৰত পানী আৱিষ্কাৰ কৰিছিল। 2 নম্বৰ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? শিৱসাগৰত 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত হৈছিল। 3 নম্বৰ ৰাম নাম জপনা পৰয়া মল আপনা এই প্ৰবচনৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল প্ৰবঞ্চনাৰে ধন জমা কৰা। 4 নম্বৰ তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? তলাতল ঘৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। 5 নম্বৰৰ প্ৰশ্ন আকালি দল কোনখন ৰাজ্যৰ আঞ্চলিক দল? পাঞ্জাৱ। 6 নম্বৰ অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন হৈছিল? নুমলীগড় শোধনাগাৰ স্থাপন হৈছিল। 7 নম্বৰ কাৰেংঘৰ কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? কাৰেংঘৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। 8 নম্বৰ স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ছাৰ আকবৰ হাইদৰীয়ে আছিল স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল। 9 নম্বৰৰ প্ৰশ্ন ৰাষ্ট্ৰীয় কন্যা দিৱস কেতিয়া পালন কৰা হয়? 24 জানুৱাৰী। আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন চাব কোনদিনা কি পালন কৰা হয়। 10 নম্বৰ কোন তাৰিখে চুকাফা দিৱস পালন কৰা হয়? 2 ডিচেম্বৰত। 2 ডিচেম্বৰ তাৰিখে চুকাফা দিৱস পালন কৰা হয়। 11 নম্বৰ চিডিৰ সম্পূৰ্ণ ৰূপটো কি? চিডিৰ সম্পূৰ্ণ ৰূপটো হ'ল কম্পেক্ট ডিস্ক। 12 নম্বৰ কোনটো ইনপুট ডিভাইচ নহয়? স্পিকাৰ আৰু প্ৰিণ্টাৰ। ইয়াতে অপশ্যন দিয়া থাকিব অনলি স্পিকাৰ থাকিলে স্পিকাৰটো দি দিব আৰু প্ৰিণ্টাৰ থাকিলে প্ৰিণ্টাৰ দি দিব। মই দুয়োটাই দি দিছোঁ। 13 নম্বৰৰ প্ৰশ্ন টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া হৈছিল? 1840 চনত টেলিগ্ৰাফ ব্যৱস্থা হৈছিল। 14 নম্বৰ বিজুলী বিচনীৰ আৱিষ্কাৰ কোন? স্কলাৰ এছ হুইলাৰ। 15 নম্বৰ হোজাগিৰি উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? ত্ৰিপুৰা ৰাজ্যত হোজাগিৰি উৎসৱ পালন কৰা হয়। 16 নম্বৰ আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু চিকিৎসালয় ক'ত অৱস্থিত? গুৱাহাটীৰ কামৰূপ জিলাত আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু চিকিৎসালয় অৱস্থিত। 17 নম্বৰৰ প্ৰশ্ন এণ্ডোৰাৰ ৰাজধানী ক'ত? এণ্ডোৰাৰ ৰাজধানী হ'ল এণ্ডোৰা লা ভেল্লা। 18 নম্বৰ যদি 3 জানুৱাৰী তাৰিখে সোমবাৰ হয় তেন্তে 25 জানুৱাৰী তাৰিখে কি বাৰ হ'ব? মঙলবাৰ হ'ব। এনেকুৱা প্ৰশ্ন আহি থাকে গ্ৰেড 3ত এনেকুৱা প্ৰশ্ন এটা আহিছিল সো আপোনালোকে চাই ল'ব। 19 নম্বৰ মানৱ শৰীৰৰ মিশ্ৰিত গ্ৰন্থি কোনটো? অগ্নাশয়। 20 নম্বৰ কোনটো জন্তু যাৰ নেকি গুলপীয়া ঘাম ওলায়? হিপোপটেমাছৰ গুলপীয়া ঘাম ওলায়। 21 নম্বৰ ভাৰতৰ জাতীয় প্ৰতীকত কিমানবিধ জন্তুৰ চিত্ৰ দেখা যায়? 4 বিধ। 22 নম্বৰ কুলি চৰাইৰ বৈজ্ঞানিক নাম কি? আছলান কয়েল। কুলি চৰাইৰ বৈজ্ঞানিক নাম হ'ল আছলান কয়েল। 23 নম্বৰ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় খেল কি? বেডমিণ্টন। বেডমিণ্টন হ'ল ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় খেল। 24 নম্বৰ কোনটো খেলৰ লগত ৰঞ্জী ট্ৰফীৰ সম্পৰ্ক? ক্ৰিকেট খেল। ক্ৰিকেট খেলৰ লগত ৰঞ্জী ট্ৰফীৰ সম্পৰ্ক। 25 নম্বৰ পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত দেশ কোনখন? আইচলেণ্ড। 26 নম্বৰ কোনখন দেশে দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? বলিভিয়া। বলিভিয়া হ'ল দক্ষিণ আমেৰিকাৰ অন্তৰ্গত দেশ। 27 নম্বৰ বিদেশলৈ যাত্ৰা কৰা প্ৰথমখন ভাৰতীয় জাহাজৰ নাম কি? ইয়াৰ আনসাৰ হ'ল SS লয়েল্টি। 28 নম্বৰ ৰেলমৈত্ৰী এক্সপ্ৰেছ ভাৰত আৰু বাংলাদেশত। ৰেলমৈত্ৰী এক্সপ্ৰেছ ভাৰত আৰু বাংলাদেশত। সো ফ্ৰেণ্ডছ যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আশা কৰোঁ অহা 4 গ্ৰেডৰ যিসকলে পৰীক্ষা দিব তেওঁলোকৰ পৰীক্ষা যাতে ভালেই হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকেই 4 গ্ৰেড 3rd গ্ৰেডত আহি থাকে। সো যদি কোনো কিবা মোৰ ভুল হৈ থাকে পঢ়াত তেনেহ'লে আপোনালোকে বেয়া কমেণ্ট নকৰিব কাৰণ ভুল হ'বই পাৰে। সো আজিলৈকে এইখিনিয়ে ভিডিঅ'টো।